নমস্কাৰ, কি খবৰ সকলো? আশা কৰোঁ সকলো ভালে আছে। আমাৰো বৰ্তমান ভালেই। আজি যাম বাইদেউৰ ঘৰলৈ অলপ ফুৰিবলৈ, তাকে আপোনালোককো দেখাই যাম। তেতিয়াহ'লে ব'লক ভিডিঅ'টো আৰম্ভণি কৰি যাওঁ। এইফালে আহি আমি বাইদেউৰ ঘৰ পাই গ'লোহি। এতিয়া ড্ৰেছ আমাৰ বিদেহা মানুহে কি কৰিছে চাওকচোন। কিনো এইফালে আমাৰ বাইদেউৰ ঘৰৰ পৰিৱেশ, আগফালৰ বাহিৰৰ পৰিৱেশটো দেখাইছোঁ। ইমান সুন্দৰকৈ ফুলবিলাক ৰাখিছে বাইদেৱে যতনে। আমি এতিয়া চৰ্টবলৈ গৈ আছোঁ। ভিনদেউৱে চব্জি খেতি কৰিছে, অলপ আপোনালোককো দেখাওঁ কি কি ভিনদেউৱে চব্জি খেতি কৰিছে। এইফালে ফুলকবি ইমান ধুনীয়া ডাঙৰ ডাঙৰ হৈছে। কেতিয়া আকৌ নিচাই কৰিছে বুলি এতিয়া আমি শিৱসাগৰ নিমাইজানলৈ গৈ আছোঁ বাইদেউৰ ঘৰলৈ। আপোনালোককো দেখাই যাম ৰাস্তাত ৰংঘৰ দেখিম, আপোনালোককো দেখাই যাম অকণমান তাৰ পৰিৱেশ। এইটো দেখা ৰংঘৰ দেখিলা নাই? এইটো দেখিলা লাহে লাহে যোৱা। ৰংঘৰ দেখিছা নাই? এইফালে আমি ৰংঘৰ পাই গ'লোঁ। ভাবিলোঁ দেহাকো অকণমান দেখাই যাওঁ, আপোনালোককো দেখাবৰ কাৰণে ভিডিঅ' অকণ কৰি ৰাখিলোঁ। আমাৰ শিৱসাগৰ ঐতিহাসিক গৌৰৱ আমাৰ ৰংঘৰ। এতিয়া ৰংঘৰৰ সন্মুখত ভিতৰলৈ সোমাই নাযাওঁ, যিহেতু ডাৱৰীয়া বতৰ, আমি ফুৰিবলৈও গৈ আছোঁ। সেইকাৰণে বাহিৰৰ পৰা অকণমান এনেকৈয়ে ধৰি ৰাখিলোঁ আপোনালোকক দেখাবৰ কাৰণে। দেহাকো এইফালে ৰীম আৰু জগন্নাথ ৰখি আছে, আমাৰ মানে ভাগিন হয়। এইফালে মামা ভাগিনে পূৰা ব্যস্ত খানা বনোৱাত, আমি তাকে চাই আছোঁ। পিছফালৰ পৰা বোলো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক দেখাবলৈ। এতিয়া আমি সকলোৱে ভাত খাবলৈ লৈছোঁ। ভাত খাই মেলি আৰু যামগৈ ইয়াৰ পৰা। এইফালে দেখাই লিখি আছে। এতিয়া আমি আহি ঘৰ পাই গ'লোহি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।